ভণ্ড সংবাদ শুনালা অগ্নি দেৱতাসকলে আৰু স্বৰ্গ ৰাজ্যত শান্তি লাভ কৰিব নোৱাৰে দানৱৰ লগত যুদ্ধ কৰি কৰি বাৰে বাৰে পৰাস্ত হৈছো বহুতো লাঞ্ছনা ভোগ কৰিছো দেৱগণ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰি ঘটাইছ প্ৰমোদ এই বৈদ্যৰ আঘাত তোৰ দৰে বহু দৈত্যৰ মুণ্ড ছেদন হৈ এই ধৰিত্ৰীতে বাগৰি আছে তেনেস্থলত তই কোন সূত্ৰ জান লক্ষ্মী নন্দন নাম মোৰ দৈত্য এইবাৰ চৰকাৰ অধিপতি হ'বই দৈত্য দেৱগণ কি চাই আছা আক্ৰমণ কৰা এই অসুৰৰ ওপৰত কেনেদৰে খাই যায় স্বৰ্গত